आरो बुंनांगौ मा दं दिनै माने जिल्ला आरो आनसलिक बाथौ गौथुमा बेवहाय कनफारेन्स खुंदों आरो दिनै जोबथा दिनाव आंखौ हांख्रायहरनायलाय आङो दिनै बेवहाय नुजाफैदों आरो नुजाफैनानै मोनसे धोरोमारि बियो मोनसे मा होनो जथुम गतिके बेवहाय जि आबहावा बेखौ मोनफैनानै जोबोद मोजां मोनदों आरो आरज गाबफुनाय समावनो आङो सौफैदों गतिके बे मोनसे जिथु माने मा होनो गौथुमा कनफारेन्सनि गेजेरजों हाबाफारि लानानै खामानि मावबाय थादों बियो जोबोद बाख्नायथाव बेजों आं सानो बर' समाजा बायदिसिना बिथिङाव माने जिथु खामानि मावनाय बे खामानि मावनायनि बेलायाव माने जथेस्थ मोनसे डिसिप्लिन फर्मजों थांनो हागोन आरो बयबो माने मोनसे गेबें लामाखौ हमनो हागोन माने हमलांनो हागोन आरो गाव गावनि गोरोन्थिफोरखौ सुद्रायनानै लानो हागोन गावहा मोनसे गावखौनो गाव मायाव दं गाव माबायदि गावनि मावनाय दांनाया गोरोन्थि ना थार गावनि साननाया गोरोन्थि ना थार बेखौ हमदांनो हानाय गोहोखौ बे इसोर सिबिनायनि गेजेरजों जोंनि लाइमोनफ्राल' नङा गासै बर' सुबुङानो हमनो हागोन आरो बिनि दारै आं सानो गावखौ सोलायनानै लानायाव जथेस्थ मुलाम्फा जागोन माखासे समाव जों नुनो मोनो ना जेब्ला धोरोमनि बेलायाव मानसिफ्रा सांग्रांथि फैयो बे सांग्रांथि फैयोब्ला बेफोर बाथ्राफ्रा फैयो बयहाबो गावबा गाव खान्थिनि गेजेरजों हाबाफारि लानाय खामानि मावनो थांनायाव बबेबा धोरोमनि माने बबेबा हाबाफारिया जुदि बबेबा धोरोमाव आघात होनो नागिरोब्ला बेवहाय बेफ्राव बाथ्रा दान्थे दुन्थे जायो बे स्वाभाबिक बयबो उन्दुनानै थायोब्ला सान्थि जायो आरो जेब्ला बयबो सिखारनानै फायखानायाव थांब्लाबोथ' थाब ओंखारैनि रागा जोंलायलायोना बेनो आरो गासैबो ना डेफिनेटলি আগতে চীনত আৰম্ভ হৈছিলে তাৰপিছত বিভিন্ন দেশত বিয়পি পৰিছিল গতিকে যিহেতু আগত হৈছিল সেইটোৰ কাৰণে সেইটো অলৰেডি সজাগতা কৰা হৈছে আৰু অসম চৰকাৰে অলৰেডি এতিয়া আগৰ মানে এছঅ'পিকে মানে সবে আকৌ যাহাতে পালন কৰে সেইটো নিৰ্দেশ দিছে মই ভাবোঁ সবে সাৱধানতা অৱলম্বন কৰিলে যদিও মানে আপোনাৰ সেইটো আহে কি কয় আমাৰ ইয়ালৈও তেতিয়া এফেক্ট মানে যেটো আগত হৈছিলে ইয়াতকৈ কম হ'ব আমি যদি সবে না এইটো সিচুৱেশ্যনে ক'ব এটা কোনেও ক'ব নোৱাৰে লকডাউন সিচুৱেশ্যনেহে ক'ব আগতেও সিচুৱেশ্যনে কৰিছিলে আৰু লকডাউনৰ কাৰণে যথেষ্ট সেভ হৈ গ'ল অসমখনটো লকডাউনৰ কাৰণে আমাৰ যিখিনি এফেক্ট হ'বলগীয়া আছিলে সেইটো বাচি গ'ল আগতে স্যাৰ অন্য প্ৰসংগ এটা ঘটিছে স্যাৰ প্ৰত্যেকখন বাজে মানে অধিৱেশনত দেখা যায় যে এইটো বিধানসভাৰ ভিতৰৰ কথা এইটো বাহিৰত ক'ব নাপায় বিধানসভাৰ নিজৰ মানে কাৰ্যপ্ৰণালী আছে আৰু তাত কিছুমান নিয়ম কানুন আছে কেতিয়া কি ধৰণৰ কি পৰিৱেশ হ'লে কি ধৰণৰ তাত ব্যৱস্থা লোৱা হয় সেইমতে এইটো চলি আছে এজ পাৰ এইটো ৰুল আগতে হয়তো মানে কি কয় সেই ৰুলবোৰ কোনোবা মানে কি কয় পালন কৰা নাছিলে এতিয়া ৰুলবোৰ যেতিয়া এক্সাৰচাইজ কৰা হ'ব যেতিয়া ছিষ্টেমপত মানে যিকোনো কাম এক্সাৰচাইজ কৰিব তেতিয়াতো কিবা নহয় কিবা এটা চুৰুঙা ওলাব ট্ৰাইবেল বেলেঞ্চ ব্লক লৈ আগতে একো নিয়ম কানুন নাছিলে অফিচাৰবিলাকে যাকে তাকে এইবিলাক নাচাই ফালে মাটি বাৰী দিছিলে এতিয়া ট্ৰাইবেল বেলেঞ্চৰ ব্লকৰ আইনটো চৰকাৰে ষ্ট্ৰিক্টলি ফ'ল' কৰিব দিলে লগে লগে মাটি কিনা বেচাৰ ক্ষেত্ৰত ট্ৰাইবেল লেণ্ড ব্লক হয় না নহয় এইবাৰ লৈ এতিয়া বহুত ধৰণৰ মতামত হয় না নহয় গতিকে আইনটো যেতিয়া প্ৰণয়ন কৰে তেতিয়া কিবা নহয় কিবা এটা মানুহে দেখিবলৈ পাব গতিকে আইন প্ৰণয়ন নোহোৱালৈকে চব একো নাই কাজিয়া পেচাল হৈয়ে থাকিব আইন প্ৰণয়ন কৰিলে যেতিয়া মানে থানাত যাব এৰেষ্ট ইয়াৰ পিছত বিচাৰ হ'ব জেলত যাব তেতিয়াহে মানুহে দেখা পাব যে আজিকালি কি হ'ল গতিকে আগতে ভাং বিক্ৰী কৰিলে লৈ গ'লেও একো নাছিলে আগতে ড্ৰাগছ লৈ গ'লেও একো নাছিলে আজিকালিতো দেখি আছে যে আইনটো যেতিয়া প্ৰণয়ন কৰিলে যে ড্ৰাগছৰ ৰুলটো কি ড্ৰাগছৰ ওপৰত এটা লগে লগে একশ্যনটো দেখিলে যে আগৰ সেই চিটুৱেশ্যন নাই আজি বেলেগ হৈ গ'ল তো বিধানসভাও যেতিয়া ৰুল মতে যেতিয়া যাব তেতিয়া তেনেকুৱা ধৰণৰ মানে আপোনাৰ কি কয় কিবাবিলাক দেখি পাই থাকিব কাৰ্যবিলাক গতিকে সব ৰুলৰ ওপৰত আৰু এতিয়া বাথৌ মহাসভাই আজি আমাৰ জিলা আৰু আঞ্চলিকে গড়েশ্বৰত কনফাৰেন্স পাতিছে আৰু ইয়াত এটা আধ্যাত্মিক যিটো এটা অনুভৱ সকলোৰে আধ্যাত্মিক লাইনটো ইয়াৰ যি পৰিৱেশ এই পৰিৱেশটো ইয়াত গঢ়ি তুলিব পাৰিছে গতিকে মানুহ ধৰ্মৰ প্ৰতিদি যাব লাগে ধৰ্মৰ প্ৰতিদি গ'লেহে মানুহে সব ক্ষেত্ৰতে সফলতা পাব পাৰে গতিকে আজি ধন্যবাদ দিব লাগিব যে বাথৌ মহাসভাই প্ৰত্যেকজন বড়ো মানুহক ধৰ্মৰ প্ৰতিদি আগবঢ়োৱাৰ কাৰণে মানে সকলোকে আহ্বান জনাইছে আৰু হিতৰ কাৰণে বিভিন্ন কাৰ্যসূচী লৈ ফালে সবে যাহাতে ধৰ্মৰ ৰাস্তা দি চলে ধৰ্ম পালন
চবে কৰে সমাজখনৰ ধৰ্মক লৈ পেলাই যিখিনি আচাৰ নীতি আছে সেইটোৱেদি চলিবলৈ তেওঁলোকে চবকে মানে উপদেশ দিয়ে আৰু সেইটোৰ দ্বাৰা বড়ো সমাজ যথেষ্ট মানে লাভৱান হৈছে বহুতখিনি পৰিৱৰ্তন হ'ব পাৰিছে কিবা আহ্বান জনাব স্যাৰ বড়ো জনগোষ্ঠীসকলক কিবা আহ্বান জনাব নিছে বড়ো জনগোষ্ঠীটো আহ্বান কৰিবলগীয়া একো নাই চবটো ঠিকেই আছে তথাপিও যুগ এতিয়া যি ধৰণে চলিছে পৃথিৱীবাসীয়ে সেইটোৰ লগত খোজ মিলাই যাব লাগিব সেইটোৰ লগত খোজ মিলাই যাব লাগিলে ব্যক্তিগতভাৱে এটা ইনিচিয়েটিভ চব ক্ষেত্ৰত থাকিব লাগিব কেতিয়াও কোনেও কাৰো ঘৰ মানে আপোনাৰ সহায় কৰিব নোৱাৰে নিজৰ ঘৰ নিজে চলাব লাগিব নিজৰ জীৱন নিজে মানে চলিব লাগিব তেনেকুৱা ধৰণৰ এটা চিন্তা প্ৰত্যেকজনে নিজে নিজে মানে তৈয়াৰ কৰি ল'ব লাগিব তেতিয়াহে আজিৰ দিনটোত আমি মানে সাস্টেইন হ'ব পাৰিম आरो समाजनि बायदिसिना